বন্ধুসকল আজি মই এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মোৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে এইটো শিকিব পাৰিব যে আমাৰ চিন্তাশক্তি কেনেকুৱা ধৰণৰ হ'লে আমি জীৱনত আগুৱাই যাব পাৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। বন্ধুসকল এদিনা এখন ঘোঁৰাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠান কৰিছিল। বেলেগ বেলেগ পঞ্চায়তৰ পৰা ঘোঁৰা আনিছিল। এখন পঞ্চায়তৰ ঘোঁৰা নাছিল। তাৰ পিছত পঞ্চায়তে কৰ্মচাৰীজনক ক'লে এইটো আমাৰ গাঁৱৰ সন্মানৰ কথা, যেনেকৈ তেনেকৈ এটা ঘোঁৰাৰ ব্যৱস্থা কৰা। কৰ্মচাৰীজনে ক'লে আমাৰ গাঁৱত এজনীও ঘোঁৰা নাই, কি কৰা যায় এতিয়া? পঞ্চায়তজনে ক'লে তেতিয়াহ'লে এটা যিকোনো প্ৰকাৰে এটা গাধৰ ব্যৱস্থা কৰা। তাৰপিছত গাধাৰ মাজত হাকাৰ সৃষ্টি হ'ল, হুলস্থুল হৈ গ'ল। তাৰ মাজৰ পৰা এনেকুৱা এটা গাধা বাছি উলিয়ালে যিটোৰ দৌৰ অলপ ঘোঁৰাৰ নিচিনা যেন লাগিছে। মানুহজনে ক'লে তই কৰিব পাৰিবিনে এইটো কাম? গাধাটোৱে ক'লে মই নোৱাৰিম। তেতিয়া মানুহজনে ক'লে তই পাৰিবি। এনেকৈ সম্পূৰ্ণ দুদিন কৈ থাকিলে। যেতিয়া যিকোনো এটা বস্তু একেষাৰ কথাকে কৈ থাকে তেতিয়া কিবা এটা নহয় পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। ঠিক তেনেকৈ গাধৰ লগতো তেনেকুৱাই হ'ল। গাধটোৱে ক'লে মই যাম গাঁৱৰ সন্মানৰ কাৰণে, পঞ্চায়তৰ সন্মানৰ কাৰণে মই যাম। পঞ্চায়ত সাজু, গোটেই টিম সাজু হৈ আছে আৰু গাধটো ৰেচিং লাইনত থিয় কৰি থ'লে। গাধটোৱে যেতিয়া বাওঁফালে চালে ঘোঁৰা, বাপৰে মৰিলো দেই, সোঁফালে চালে বাপৰে মৰিলো দেই। গাধটোৱে এনে ঠিক ঠাক আছিল, কিন্তু যেতিয়া গাধ এটাই যেতিয়া ঘোঁৰাৰ মাজত থাকিব তেতিয়া গাধ এটাই ভয় খোৱাটো স্বাভাৱিক। তাৰ ভৰি কঁপিবলৈ ধৰিলে, বুকু কঁপিবলৈ ধৰিলে আৰু যেতিয়া হুইচেল বজিব ধৰিছে তাৰ 5 ছেকেণ্ড পিছত এনেকুৱা এটা ঘটনা হ'ল যিটোৱে প্ৰকৃতিৰ নিয়মে সলনি কৰি পেলালে। হুইচেল বজোৱাৰ 5 ছেকেণ্ড পিছত গাঁৱৰ পঞ্চায়তে গাধৰ লেজ দাঙি আধা কেজি জলকীয়া গুড়ি আনি গাধৰ নেজৰ তলত সানি দিলে। জলকীয়াৰ গুড়ি সানি দিলাক। তেতিয়া আপুনি ভাবিছে ৰেচখনৰ ৰিজাল্ট কি হ'ল? ৰেচখনৰ ৰিজাল্ট এনেকুৱা হ'ল গাধটোৱে 6 মাহৰ পিছতো 5-6 মাহৰ পিছত আৰু ৰেচ আৰম্ভ হ'ল, কিন্তু তেতিয়াও সি ৰৈ যোৱাৰ নাম লোৱা নাই। দৌৰি আছে। কিয়? কাৰণ যাৰ মনত যেতিয়া জুই জ্বলি থাকে তেতিয়া সি কেতিয়াও ৰখি নাযায়। তেতিয়া এটা গাধৈও ঘোঁৰা এটা হাৰাব পাৰে যেতিয়া তাৰ চিন্তা এটাই তৰপত থাকে। যদি আপুনিও জীৱনত যদি কিবা কৰি দেখুৱাব বিচাৰিছে তেনেহ'লে আপোনাৰ চিন্তা শক্তিও লাহে লাহে জ্বলাই যাব শিকা, যাতে আপোনাৰ যি তৰফ কিবা কৰি দেখুৱাব খোজা সেই তৰফ আৰু জ্বলি উঠে দপ কৈ। বন্ধুসকল আজি মোৰ এই ভিডিঅ'টো যদি আপোনালোকে কিবা অলপ হ'লেও শিকিব পাৰিছে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।